হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ ভগৱানে সকলোকে ভালে কুশলে ৰাখিছে। আপোনালোকৰ ফালে গৰম কমিছেনে নাই বাৰু? আমাৰ ইয়াত আকৌ কালি বৰষুণ এজাক দিছিলে, পিছে গৰমটো কমা নাই আকৌ। আজি ভিডিঅ'টো পোৱালি মই আম খাই খাই ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। বহুত মিঠা আমটো। কোনে দিলেনো? আম কোনে দিলে? বহুত মিঠা গাইজ। আমাৰ দেহা মানুহটোৱে লৈ আহিলেগে আম। দেহা কবাই নিলে কৈ দিয়া। ভিডিঅ' চাই থকা ৰাইজসকলক কৈ দিয়া আমটো কবাই নিলা। মজা লাগিছে খাই, মজা। দাদা হাই কৰি দিয়ক। বায়ে ভাওনা সভাত গামোচা দিব, ভাৱৰীয়াসকলক সেইকাৰণে গামোচা কিনিছে। এখনত কিমানকৈ লৈছে? 300 টকা। বোৱা গামোচা দাম হয় ন মাটিশালৰ। এতিয়া এইবোৰ বোৱা গামোচা দাদা ফল মূলৰ দোকান। দাদা হাই কৰি দিয়ক। আমাৰ পুৰণা চিনাকি। এয়া আমাৰ গাঁৱৰ মানুহ দেই, ওচৰৰ দোকান। হাই কৰি দিয়ক। অঁ হাই কৰি দিয়ক আকৌ। মাংসৰ কাৰণে বজাৰ কৰিবলৈ আহিলোঁ। আজি ঘৰৰ ওচৰৰ লগৰ এজনী ঘৰলৈ আহিলোঁ। এয়া চাহ ৰেডি হৈ গ'ল আৰু এইজনী হাই কৰি দে। দিব্যে নতুনকৈ ইউটিউব চেনেল এটা খুলিছে আৰু যিসকলে চাইছে তেওঁলোকে গম পাইছে, গতিকে তাই নতুনকৈ যিহেতু খুলিছে তাই চেনেলটো আপোনালোকে ছাপোৰ্ট কৰিব, তাই ভিডিঅ'বিলাক আপোনালোকে চাব, ঠিক আছে? অঁ এইও চেনেল এটা আছে দেই, কি বুলি আছে কৈ দে। ৰশ্মি বৰা বুলি আছে। সকলোৱে চাব দেই। আৰু ইয়াত তাই চাহ নাখায়, পকৰি খাব।